আচলতে সমগ্ৰ অসমৰ লগতে জয়সাগৰো সম্পূৰ্ণভাৱে জলমগ্ন অৱস্থাত আজি আমি দেখিবলৈ পাইছো। জয়সাগৰ এনেকুৱা এটা অঞ্চল নাই যিটো অঞ্চল আচলতে বানাক্ৰান্ত হোৱা নাই। আৰু এই সময়ত আচলতে এখন ছবি অতিকে মনত দুখ প্ৰকাশ কৰিছো যে প্ৰতি ঘৰ মানুহে বৰ্তমান সময়ত খোৱা পানীৰ বাবে কিন্তু বেলেগ ধৰণে হাহাকাৰ কৰি উঠিছে। জয়সাগৰ অঞ্চলৰ অন্তৰ্গত যিমানসমূহ অঞ্চল আছে, অঞ্চলখিনিৰ প্ৰত্যেকজন লোকে আমাক ফোনযোগে অৱগত কৰিছে যে খোৱা পানীৰ ব্যৱস্থা এটা কৰি দিব লাগে। কিন্তু আমি এনেকুৱা অৱস্থা হৈছে আমি নিজে খোৱা পানীৰ কাৰণে আমি আচলতে চিন্তা কৰি আছো। তেনেস্থলত আমি এটা কথা আমি স্পষ্ট আমি বিধায়কজনলৈ আহ্বান জনাইছো, আমাৰ যিজন স্থানীয় বিধায়ক, যে আপুনি জয়সাগৰ ৰংপুৰ অঞ্চলৰ অন্তৰ্গত এই যিসকল বানাক্ৰান্ত লোক, এই বানাক্ৰান্ত লোকসকলক আপুনি অন্ততঃ বেলেগ নহলেও অন্ততঃ এটা খোৱা পানীৰ বটল তেওঁ যোগান ধৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু ইয়াৰ যিটো NDRF আৰু SDRF বাহিনী আছে, NDRF আৰু SDRF বাহিনীৰ যিটো আচলতে পদক্ষেপ হ'ব লাগে, সেই পদক্ষেপটো সম্পূৰ্ণভাৱে ন্যূনতম। আৰু তেওঁলোকৰ বিভাগৰ আচলতে যিখিনি যাৱতীয় সম্পদ লাগে সেই সম্পদখিনিয়ে নাই। আজি বানাক্ৰান্ত লোকসকলক তেওঁলোকে আচলতে বানৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যিটো খৰতকীয়া পদ্ধতি হ'ব লাগিছিলে বা ব্যৱস্থা হ'ব লাগিছিলে, সেই ব্যৱস্থাটো আচলতে এই বিভাগটোত দেখা নাই। গতিকে দুৰ্যোগ ব্যৱস্থাটো দুৰ্যোগৰ সময়ত আচলতে কিমান শক্তিশালী সেইটো সম্পূৰ্ণভাৱে ইয়াৰ ছবিখন ওলাই পৰিছে। আমি আহ্বান জনাইছো চৰকাৰলৈ যে এই বানাক্ৰান্ত লোকসকলক এই সময়তে যদি সহায় নকৰে তেনেহ'লে আচলতে এই লোকসকল কিন্তু মৃত্যু মুখতো পৰিবলৈ আচলতে গৈ আছে সময়। গতিকে আমি বিধায়ক মহোদয়লৈ আহ্বান জনাইছো এই বানপীড়িত মানুহসকলক অন্ততঃ অলপ খোৱা পানী বা আদি কৰি এই কিছু আচলতে বস্তু যোগান ধৰি এই মানুহখিনি সকাহ দিয়াৰ বাবে আমি আহ্বান জনাইছো। মানে বৰ দুখৰ কথা, আহোম ৰাজত্ব কালৰে ঐতিহাসিক স্থান হ'ল এই জয়সাগৰ, এই ৰংপুৰ তলাতল ঘৰ ইয়াত অৱস্থিত, ৰংঘৰ অৱস্থিত। কিন্তু এই তলাতল ঘৰলৈ যোৱা আজি যেনেকুৱা ধৰণৰ বানপানী হৈছে কালিৰ পৰা, এই তলাতল ঘৰলৈ যোৱা গোটেইকেইটা ৰাস্তাই ইতিমধ্যে পানীৰ তলত, তালৈ মানুহ যাব নোৱাৰে। আৰু দ্বিতীয়তে কথাটো হ'ল কি, কালি ৰাতিপুৱাৰ পৰা এই আপোনাৰ জয়সাগৰ আশে পাশে জোলা গাঁও, চিপাহী গাঁও, সুন্দৰপুৰ, হলগুৰি, গদাধৰ নগৰ, হলগুৰি যিটো ঐতিহাসিক খৰিকটীয়ালি, তাৰ সেই খৰিকটীয়ালিৰ ওপৰত প্ৰায় এবুকুমান পানী আৰু অত্যাধিক সোঁত, মানুহে সেইফালেদি খোজকাঢ়ি যাব নোৱাৰে। আৰু সেইফালৰ মানুহবিলাকৰ ঘৰবিলাকত এনেকুৱা আছে, মানুহবিলাক ঘৰবিলাকত যেনে তেনে সোমাই থাকিব পৰা হৈ আছে, কিন্তু খোৱা পানীৰ অভাৱ, খাদ্যৰ অভাৱ ঘটিছে। গা ধুবলৈ পানী নাই, খাবলৈতো পানী নায়েই। এইবাৰ ইমানেই দুৰৱস্থা এটা হৈছে। চৰকাৰে এই বৰালিটো আজি নাজিৰালৈ যোৱা যিটো বৰালি, এই বৰালিটো কালিৰ পৰা সম্পূৰ্ণ আজি 24 ঘণ্টা ওপৰত হ'ল এইটো বুৰি আছে। কোনো মানুহ তাত লৰচৰ মানে যাতায়াত ব্যাহত কোনো হেৰি নাই। আৰু আপুনি দেখিছে এয়া শিৱসাগৰ ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি তালৈ যোৱা যিটো আপোনাৰ মূল পথ, সেই মূল পথটোতে, প্ৰৱেশ পথটোতে আজি পানীয়ে ভৰ্তি হৈ আছে। গতিকে এই দুখজনক অৱস্থাটো আৰু এই পানীটো কিমান দিন থাকিব এই অলপ সন্দেহজনক। কাৰণ এই পানীটো ওলাই যাবলৈও জেগা নাই। নামদাংখন মানুহে পুতি নাইকিয়া কৰিলে, যাৰ যিটো পানী আচলতে ওলাই যোৱা বাট, ইফালত যিটো পানী হয়, সেই যিটো বাট নামদাং নদী, সেই নামদাংখনো দেখি শিলাঘাটৰ ওচৰৰ পৰা প্ৰায় সেইটো বন্ধ। মানুহে তাত মাটি ঘৰ চৰ বনাই গোটেই ঠেক কৰি সেইটো বন্ধ কৰি দিছে। গতিকে এই অৱস্থাত মানুহখিনি এটা জীৱনটো দুৰ্বিষহ হৈ পৰিছে, জীৱন যাপন কৰাটো। গতিকে চৰকাৰৰ ফালৰ পৰা অতি সোনকালে ইয়াত বিশেষকৈ সেই মানুহবিলাকৰ ঘৰে ঘৰে গৈ নাওলৈ গৈ হ'লেও খাদ্য সামগ্ৰী দিয়া, বিশেষকৈ খোৱা পানী আৰু কিবা এটা খাদ্য দিয়াৰ ব্যৱস্থা কৰিলে ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। ৰাতিটো মানে এই পকা ৰাস্তাতে টিপাল পাৰি এনেই বহি থাকিলোঁ আৰু বস্তুবোৰ ভিতৰতো থাকিলে ন, আঁতৰাব নোৱাৰিলোঁ। আমাৰ ধান তিতিলে 10 কুইণ্টেলমান, বস্তাও আনিব নোৱাৰিলোঁ। আৰু ভিতৰতো বহুতখিনি বস্তু তিতিলে, বিচনা এই কেইটামান আনিলোঁ আৰু বুটলি, গোটেই ৰাতিটো এনেকৈ বহি কটালোঁ আৰু এই পকা ৰাস্তাতে।